নমস্কাৰ, আজি আমি এটা বাঁহী আঁকিম। আমাক লাগিব এনেকুৱা এখন সৰু বহী, কেইটামান স্কেচ পেন্স আৰু এডাল নিক পেঞ্চিল, ইৰেজাৰ আৰু আহক আমি কৰোঁ। এয়া মোৰ আগৰ কিছুমান ড্ৰয়িং হয়, কৰা আছে এই চেনেলটোত, আপোনালোকে চাব পাৰে। আশা কৰোঁ আপোনালোকে সেয়া ড্ৰয়িংবোৰ চাব আৰু মোক মৰম দিব। এইটো সান্তা ক্লজৰ ড্ৰয়িং হয়, মই শ্বৰ্টছত আঁকিছিলোঁ আৰু এইটো হ'ল জাপি। আৰু আজি এইখন ড্ৰয়িং বাঁহী এটা আঁকিম। পোনপ্ৰথমে এনেকৈ আঁচ এডাল আঁকি লৈছোঁ মই, তাৰপিছত এনেকৈ আঁকিছোঁ, আকৌ এনেকৈ হৈ গ'লেতো আমাৰ তেৰাকৈ ৰেক্টেংগল। আৰু মই ইয়াতে লাইন আঁকি যাম, মই যেনেকৈ আঁকি যাম আপোনালোকে তেনেকৈ আঁকিব। কিন্তু ফাৰ্ষ্টতে মই ৰাফকৈ আঁকিছোঁ, তেৰা বেকা হ'ব পাৰে আপোনালোকৰো কোনো প্ৰব্লেম নাই। কিন্তু তাৰপিছত মই আউটলাইনটো ব্লেক কালাৰ স্কেচ পেনেৰে দিম, যাতে আমাৰ ড্ৰয়িংটো ফুটি উঠক। আশা কৰোঁ মই যেনেকৈ কৰোঁ আপোনালোকেও তেনেকেই কৰিব। মোৰ অলপ চৰ্দি হোৱাৰ বাবে মাতটো অকণমান বেয়া হ'ব পাৰে, আশা কৰোঁ আপোনালোকে মোক দায় দোষ নধৰিব। যিসকলে মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে আপোনালোক সকলোকে স্বাগতম জনালোঁ। মোৰ নাম নম্ৰতা আৰু মই আৰ্ট কৰি ভাল পাওঁ, সেয়েহে ইউটিউবত আৰ্ট কৰোঁ। আশা কৰোঁ আপোনালোকে মোক আৰু আগুৱাই নিবলৈ ছাবস্ক্ৰাইব কৰি থৈ যাব চেনেলটো। আৰু এয়াই, আজি বাঁহী এটা আঁকি আছোঁ, সেই হিচাপে বাঁহীৰ বিষয়ে মই অলপমান ক'ম। অসমীয়া সংস্কৃতিৰ এক অপৰিহাৰ্য বাদ্যযন্ত্ৰ। বাঁহীক অসমত মুৰুলী, বংশী, বেণু, মাংসী আদি বহু নামেৰে জনা যায়। বাঁহী বিহুৰ এক উল্লেখযোগ্য বাদ্য। বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণৰ বাদ্য হিচাপে অসমৰ পৰম্পৰাগত বৈষ্ণৱ সমাজত বাঁহীৰ ব্যৱহাৰ আৰু পবিত্ৰ। বৈষ্ণৱ সাহিত্যত সঘনাই বাঁহীৰ উল্লেখ পোৱা যায়। অসমৰ প্ৰায় সকলো জনগোষ্ঠীয়ে লোকসংগীতত বাঁহী ব্যৱহাৰ কৰে। অসমৰ বিহুৰো বাঁহী এক উল্লেখযোগ্য বাদ্য। বাঁহীৰ উৎপত্তি চীন দেশত বুলি ঠাৱৰ কৰা হয় যদিও ভাৰতৰ লোকসংগীত বাঁহীৰ ব্যৱহাৰ অতি প্ৰাচীন। চাওঁতে আমাৰ ড্ৰয়িংখন আউটলাইনটো হৈ গ'ল। এতিয়া মই স্কেচ পেনেৰে কালাৰ দিম। পোনপ্ৰথমে মই এটা ছাইডৰ পৰা ওপৰৰ পৰা তললৈ এনেকৈ কৰি কালাৰটো কৰি যাম। আপোনালোকেও তেনেকৈ কৰিব, তেতিয়া আপোনালোকৰ ড্ৰয়িংখন যিমান পাৰে সিমান চাফা হ'ব। কাৰণ যিমান চাফা হ'ব ড্ৰয়িংখন দেখিবলৈ সিমানেই সুন্দৰ হৈ উঠে। আৰু আপোনালোকক এটা কথা কৈ থওঁ, যিহেতু মাঘ বিহু আহি আছে, আপোনালোকে কিবা ধৰণৰ কম্পিটিশ্যনত এনেকুৱা ধৰণৰ ড্ৰয়িং আঁকিব পাৰে আৰু মই বিশ্বাস কৰোঁ যে আপোনালোকে প্ৰথম পুৰস্কাৰ আনিবই। আৰু আপোনালোকৰ যদি এনেকুৱা কম্পিটিশ্যনত কিবা টপিক থাকে মাঘ বিহুৰ ওপৰত বা বেলেগ কম্পিটিশ্যনৰ টপিকৰ ওপৰত, আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে, মই আপোনালোকক তেনেকুৱা এটা ড্ৰয়িং সোনকালে আনিবলৈ চেষ্টা কৰিম। এতিয়া আমি ড্ৰয়িংখন কালাৰ কৰিম। পোনপ্ৰথমে মই ইয়াতে য়েল্ল' কালাৰ কৰিম, যিহেতু গোটেই ড্ৰয়িংটো মই স্কেচ পেনেৰে আঁকিবলৈ চেষ্টা কৰিছোঁ যাতে আপোনালোকৰ সুবিধা হওক। আৰু আপোনালোকৰ তাত যদি স্কেচ পেন নাই, বেলেগ কালাৰ আছে, আপোনালোকে বেলেগ কালাৰো কৰিব পাৰে, খালি আপোনালোকে ড্ৰয়িংখন চাফা কৰিব। কিন্তু মোৰ স্কেচ পেনেৰে কৰাৰ এটাই কাৰণ হ'ল, যিহেতু স্কেচ পেন কম দামত পায় আৰু সকলো তাতে এভেইলেবল থাকে, সেইবাবে মই স্কেচ পেনেৰে কৰিছোঁ। এইটো যেনেকৈ মই বাঁহী আঁকিলোঁ, মোৰ চেনেলত অসমৰ ৰিলেটেড বহুত ড্ৰয়িং কৰা আছে, অসমৰ প্লে'লিষ্ট বুলি, আপোনালোকে চাব বুলি মই আশা কৰিলোঁ। আজিৰ ড্ৰয়িংটো ইমানেই। আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিলোঁ। পুনৰ এবাৰ লগ পাম নতুন এটি ভিডিঅ'লৈ। আজিলৈ ইমানেই, ধন্যবাদ।